কি হয় ফটো এখন মাৰিব লাগিবতো বহুত ফটো মাৰছো বা হা গাইজ মঙলদৈ ৰাসত আহিলোঁ মঙলদৈ ৰাসত আহি প্ৰথমতে কৰি ল'লোঁ ভাগ্যখন পৰীক্ষা কিন্তু ভাগ্য পৰীক্ষা বুলি একো নাই 40 টকা হেৰালোঁ কিন্তু একো এটা নাপালোঁ সেই হিচাপে আমি নম্বৰ চালোঁ তাৰপিছত সৰু মাইনাই দেখাই দিলে 10 নম্বৰত শূন্য চাকৰিটো ঘূৰি ঘূৰি লাষ্টত মানে লটাৰী লাগিল তাইৰ 22 নম্বৰত মানে 22 তাৰিখটো তাইৰ জন্মদিন আছিল যদি 22 নম্বৰটো দেখালা হয় কিন্তু লটাৰীত কিবা এটা পালা হয় তাকে বোলে ভাগ্য পৰীক্ষা বেলেগ একো নহয় ভাগ্যত একো নাপায় কিন্তু এটা মনোৰঞ্জনৰ কাৰণে খেলা যায় আৰু কিন্তু চব খেদেহে আছে কিন্তু পাৱলি কাকো দেখা নাই এতিয়ালৈকে আৰু ৰাস চাবা আহিলে মিঠাই নিদিয়াকৈ কিনকে থকা সেইকাৰণে মিঠাই অলপ লৈ ল'লোঁ আৰু কিবা কিবি কিনি বেগখনত ভৰাই লৈছোঁ আৰু বেগখন দিছে মোৰ পিঠিত আপোনালোকক মই দেখাই আছোঁ কিন্তু বেগখন মই ক'লোঁ তেওঁক ল'বৰ কাৰণে কিন্তু তেওঁ নলৈ পেলাই মোক দিছে বেগখন বজাৰ আছে কি ক আমাৰ ইয়াত মঙলদৈ ৰাস মানে আগতে যিহেতু মঙলদৈ ৰাসখন চাওঁ সেইকাৰণে মানে ৰাস নাচালি তাৰমানে একদম থাকবা নোৱাৰোঁ মনটো কিবা ভাল নালাগে সেইকাৰণে এতিয়া আকৌ চলিবলৈও ডাঙৰ হৈছে নাহিলেও নহয় আমি বাৰু মঙলদৈতে চালোঁ আৰু প্ৰত্যেকবাৰে চাওঁ সেইকাৰণে এইবাৰো মঙলদৈকে আহিলোঁ আৰু এবাৰ অলপমান বেছি ভাল লাগছে কাৰণ লাইটিংটো অলপ বেছি ভাল লাগছে আৰু যোৱাবাৰত পৰ এবাৰহে বঢ়িয়া হৈছে বহুত ফটো মাৰিলোঁ হ'ব নেকি মাৰিয়ে আছোঁ ফটো মৰা নাই ভিডিঅ' হৈছে আৰু এইখিনিতে এটা আপোনালোকক কথা কওঁ মানে কেইজনমান মোৰ বন্ধু বান্ধৱী লগ পাইছিলোঁ মানে তেওঁলোকে বোলে মোৰ ভিডিঅ' চাই আৰু মোক ইমান ভিৰৰ মাজতো যে তেওঁলোকে চিনি পাইছে তাৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ মানে এনেকৈ দেখা পালি মোক মাত দিলি মই বহুত ভাল পাওঁ একদম আৰু মানে কি আৰু গাইজ য'তে দেখা পাই মোক মাত দিব আৰু মই চিনি নাপাব পাৰোঁ আপোনালোকে মাত দিলে মানে বহুত ভাল পাম আৰু পাণ খাবি আৰু এইফালে মিঠা পান এখন খালোঁ মিঠা পানখন খাই পেলাই আনন্দ মেলাত উঠিম বুলি আনন্দ মেলাৰ ফালে যাই আছোঁ উঠিব পাৰোঁ নে নোৱাৰোঁ আপোনালোকক দেখাই আছোঁ বাৰু ভিডিঅ'টো আপোনালোকে চাই থাকক নাই গাইজ সাহস নাই মোৰ আনন্দ মেলাত উঠিবৰ কাৰণে মোৰ বহুত ভয় লাগে আনন্দ মেলাত মই নুঠোঁ আৰু জীৱনত উঠিও পোৱা নাই আৰু বাচি থকাৰ লাগে আনন্দ মেলাত নুঠোঁ মই কাৰণ মোৰ বহুত বেছি ভয় লাগে আৰু এইফালে মাইনায়ো অকলে চকৰিত উঠি আছে আৰু বেলেগ কোনো নাই উঠাকেইটা নামি গ'ল এতিয়া তাই অকলে অকলে উঠি আছে হোৱাই নাই একযোৰ কাণফুল ল'বি তাকো একেবাৰে 2 ঘণ্টা দি চাই আছোঁ ঐ ভাই ময়ে বিৰক্তি পাই গ'লোঁ আৰু মই আচাৰ লওঁ বুলি আচাৰৰ দোকানৰ ফালে আহিলোঁ মানে মোৰ ফেভৰেট বাঁহৰ গাজৰ আচাৰটো আমি দুয়োটাই ভাল পাওঁ বহুত বেছি ভাল পাওঁ সেইকাৰণে মানে বাঁহৰ গাজৰ আচাৰটো মানে লওঁৱে আৰু এইডাল চাইছোঁ গাইজ কি বস্তু এডাল একদম লাইট ফিটিং কৰি বেল ওলাইছে এইডাল এইবিলাক বাৰু আমাৰ দিনত নাছিলে সেইকাৰণে আৰু এতিয়াই একবাৰ মাৰি চাইছোঁ আৰু কি কৰা সেইটো মোক ওচৰত চাব পাৰিবি দূৰত গ'লেও গাইজ আজি ভিডিঅ'টো এইখিনিয়ে আছিল মানে আমি এতিয়া ঘৰৰ ফালে যাবৰ কাৰণে এই ৰাস্তাটোদি আহি আছোঁ মানে বহুত ভিৰ যিমানে ৰাতি হৈ আহিছে মানে মানুহ বহুত বেছি হৈ আহিছে বাৰু ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাব নেক্সট এটা ভিডিঅ'লৈ আকৌ আহি আছোঁ বাই বাই